লৰাহত ভালদৰে পঢ়া শুনা কৰিছনে? আজি আমি অলপ বেলেগ ধৰণে আমাৰ ক্লাছটো আৰম্ভ কৰিম। আজি আমি প্ৰকৃতিৰ ওপৰত বা প্ৰকৃতিৰ লগত জড়িত কেইটামান প্ৰশ্ন সুধিম, তহঁতে সুন্দৰকৈ উত্তৰ দিবি। তেন্তে আজি আমি ক্লাছটো আৰম্ভ কৰো আৰু প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিব আমাৰ হৰধনুৱে, মানে আমাৰ হৰয়ে। পাৰিবিনে হৰ? নিশ্চয় পাৰিবি, ইমান টান প্ৰশ্ন নুসুধো। গতিকে তই পাৰ নোৱাৰ বাদ দে, তই সোনকালে মোৰ প্ৰশ্নটোৰ উত্তৰ দিবি। প্ৰশ্নটো হৈছে পৃথিৱীৰ আকাৰ কেনেকুৱা আৰু ই কিয় সেইটো আকাৰ ললে, তাৰ ওপৰত এটা সুন্দৰ বিশ্লেষণ প্ৰমাণসহ বুজাই ক। উত্তম। এতিয়া প্ৰমাণ দিয়া, কেনেকৈ বুজিলা যে পৃথিৱীখন গোলাকাৰ? ঐ গৰু, উত্তম মানে ভাল। তোৰ উত্তৰটো শুদ্ধ হোৱাৰ বাবেহে উত্তম কৈছো, বুজিলি নে? বাৰু কচোন তই কিনো বুজিলি শুনো। মানে স্যাৰ শুদ্ধ উত্তৰ দিব পাৰিলে নামটো চেঞ্জ কৰি দিয়া হয়। এই ধৰক মোৰ নাম আছিল হৰধনু, কিন্তু আপুনি শুদ্ধ উত্তৰ দিয়াৰ বাবে উত্তম ৰাখিলে। হৈছেনে স্যাৰ? ঐ ভতুৱা, কেৱল স্কুলত ভাত খাবলৈহে আহিছ আৰু তই অসমীয়াত কলেও বুজি নাপাও। কি যে হব তোৰ মূৰ্খৰ কৰবাৰ। গাধ, বেবেৰিবাং জাহে তাহে কথা কৈ সময় নষ্ট কৰিব নালাগে। যি সুধিছিলো সেয়া ক, পৃথিৱীখন কিয় গোলাকাৰ তাৰ ওপৰত ব্যাখ্যা আগবঢ়া। প্ৰথম সাপ্তাহিক পৰীক্ষাত পৃথিৱীখন চেপেটা বুলি লিখিছিলো, কিন্তু আপুনি শূন্য দিছে। দ্বিতীয় সপ্তাহ পৰীক্ষাত চাৰিচুকীয়া বুলি লিখিলো, তাতো শূন্য পালো। তাৰ পিছত লিখিলো পৃথিৱীখন দীঘল, আপুনি কাটি দিছে। শেষত বহুত ভাবি চিন্তি পৃথিৱীখন তিনিকোণীয়া বুলি লিখিলো, তাতো আকৌ কাটি দিলে। তাৰ পিছত আৰু কি বাকী থাকিল? গোলাকাৰ হোৱাৰ বাহিৰে পৃথিৱীটোৰ আৰু একো উপায় নাই, গতিকে গোলাকাৰ। বন্ধুসকল, শুনিলেনে আমাৰ এই গৰুটোৰ উত্তৰ? ইয়াক যে কি কৰিম কমেণ্ট বক্সত জনাবচোন। আৰু বন্ধুসকল, দুটা প্ৰশ্ন সোধা কথা আছিল, কিন্তু নাই, আজি মুদেই সলনি হৈ গ'ল। দ্বিতীয় প্ৰশ্নটো লৈ আনিছো আমাৰ দ্বিতীয় খণ্ডৰ সৈতে। আপোনালোকে আমাৰ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ তহঁতৰ ক্লাছটো সামৰিলো। যা গৈ যা ঘৰলৈ।